নমস্কাৰ এভৰিৱান, সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লাষ্ট ভিডিঅ'টো দেখালোঁ আমাৰ শেষ হ'ল নেৰিমৰ যাত্ৰা। এক্সাম আছিল সিদিনা, শেষত দেখালোঁ, আপোনালোকে চাইছে, তাৰপৰা ধন্যবাদ। আজি হ'ল 25 জুন আৰু বৰ্তমান গুৱাহাটীত অম্বুবাচী মেলা চলি আছে। গতিকে মই আজি গৈ আছোঁ কামাখ্যা মন্দিৰ, আৰু তাত কিবা কিবি আছে বহুত দেখাব লগা। আৰু আমাৰ ছাৰো আহি আছে, আগতে দেখাইছিলোঁ যে ভিডিঅ'ত, সাগৰ ছাৰ। চ' গোটেইখিনি আজি কি কৰোঁ গোটেইখিনি দেখাম, আৰু মেলাখনো ধুনীয়াকৈ দেখাব চেষ্টা কৰিম বুলি কৈছোঁ, কাৰণ বহুত মানুহ হয়। চ' দেখুৱাব একদম ধুনীয়াকৈ দেখুৱাটো অলপমান অসুবিধা হৈ যায়, যিমান পাৰি ইমান চেষ্টা কৰিম মই ধুনীয়াকৈ দেখাবৰ বাবে। গতিকে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আহি পাইছোঁ ফেঞ্চি বজাৰত। ইয়াতে অলপ বৰষুণো দি আছে, কিয় আহিছোঁ ইয়াত মই জনাই আছোঁ। চ' আমি ফেঞ্চি বজাৰৰ জেল ৰোডৰ এইখিনিত আছোঁ। মানে আমি আচলতে আজি তাৰমানে তাতে মানে ৱাটাৰ বটল বা জুচ তেনেকুৱা কিবা কিবি দিয়া যাব, সেইকাৰণে সেইখিনি লৈ থকা গৈছে। ইয়াতে ছাৰহঁত আৰু বাকী ষ্টুডেণ্টসকল আছে, আহি গ'ল। আমি নিব লগাখিনি এইখিনি টোটেল কাৰ্টুন আছে, আৰু আহিল, চৰি গাইজ মই ভুল কৈছিলোঁ, 12টা নহয় 16টা। ফেঞ্চি বজাৰৰ পৰা ডাইৰেক্ট আমি বৰ্তমান আছোঁ কামাখ্যা গেটত, আৰু ইয়াতে আমি নামিলোঁ, বাইক থলোঁ। এতিয়া বাকীখিনি কৰি আছোঁ, দেখাই আছোঁ। চ' মই ছাৰ আমি যিখন বাইকত আছিলোঁ আমিতো আহিলোঁ, আহি পেলাই বাইকখন ৰাখিলোঁ একদম গেটৰ সেইখিনিতে জেগা পাইছোঁ। কিন্তু বাকী কেইজনক বোলে আহিব দিয়া নাই, ৰাস্তা ব্লক কৰিছে বৰ্তমান। গতিকে সিহঁতক আনিবৰ কাৰণে গৈ আছোঁ। মানে বস্তু বহুত আছে ন, গোটেইখিনি আনিব লাগে, সেইকাৰণে। এই আমাৰ মানস ফ্ৰম MBA বোলে ইফালে আছে, ইহঁত গৈ আছে। এই 3টা লৈছে দেই, কিন্তু এটা লাইক লাগে ইয়াৰ কাৰণে। গোটেই বস্তুখিনি অনা হ'ল, এতিয়া ওপৰত যাব লাগে। এইফালে আমাৰ যি উদেশ আজি মোৰ চেনেলত এণ্ট্ৰি মাৰিছে। কিয় बोलोगे? भाई जल्दी जल्दी एग्जीक्यूट करो, जैसे ही खुलेगा लोग लेने के लिए तैयार हो जाओ। আমাৰ ঋত্বিকো আহিছে, আমাৰ BCA ৰ। তাৰমানে আমাৰ লগত অহা নাই, এনেই আহিছিল, কিন্তু লগ পাই গ'লোঁ আমি ডাইৰেক্ট। ट्वेंटी रुपीज़ पर হয় নেকি? এইবিলাক কৰিছা তুমি ইয়াতে? চ' ঋত্বিক আছে, ঋত্বিক অহা নাছিল বাৰু, মানে আহিছে, নিজে আহিছে, আমাৰ লগত অহা নাই। তথাপিও লগ পাই গ'লোঁ। ইয়াৰো এক্সাম গ'ল, আমাৰ দৰে একে। এই BCA গ্ৰেজুৱেট, আমি MCA। हम भी देने आए हैं, बिस्किट लेके आए हैं 60। ओके, ऊपर जाओगे? চ' গৈ আছোঁ আমি, হাতত লৈ এইবিলাক। আমাৰ ঋতিকে আজি অসমীয়া গামোচা পিন্ধিছে বুলি মোক কৈ আছে, দেখাব লাগে বোলে। গতিকে এইখন দেখাই দিছোঁ গামোচা, হ'ব? অঁ ছাৰ, আমাৰ যিখিনি জুচ ফ্ৰুটছ সেইবিলাক আনিছিলোঁ, সেইবিলাক দিয়া হৈ গ'ল। এতিয়া আমি চাহ খাই আছোঁ। ছাৰ, চাহ খাইছে? কেনেকৈ লাগিছে? ভালেই লাগিছে, বহুত ভাল লাগিছে। আগতে এনেকৈ অহা নাই, এনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ, ভাল লাগিল যথেষ্টখিনি। নাইচ এক্সপিৰিয়েঞ্চ। আৰু ভাণ্ডাৰা ভিজিট কৰি পেলাই কেনেকৈ লাগিছে?
उद्देश्य की कब चिन्मयर विषय सब बहुत अच्छा लग रहा है बहुत लाइक क्या बोलेंगे क्या वो पूछ रहे हैं बहुत अच्छा यूट्यूबर है हालांकि चैनल मोनेटाइज नहीं हुआ प्लीज सब्सक्राइब और थोड़ा वीडियो लंबा देखो पूरा मतलब देखो और लंबा वीडियो बनाओ आशीर्वाद दीजिए खुश रहो जल्दी मोनेटाइज हो जाएगा शायद कहने का लाइक है বহুত ভাল লাগিছে বহুত ভাল লাগিছে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো আমাৰ বহুত ভাল আছিলে আৰু মানুহৰ ৰেছপন্সো বহুত ভাল কৰিছে আৰু ভাণ্ডাৰাত চাহ খাই পেলাই কেনেকৈ লাগিছে মানস আহি পেলাই কেনেকৈ লাগিছে আহি পেলাই কি ক'বা কিবা এটা ক'বা ফিলিং कैसा लग रहा है फीलिंग एक्साइटेड विथ 29 अदर्स सच्ची अच्छा लगा कैसा है कैसा लग रहा है और भंडारा में आके कैसे लग रहा है হৈ গ'ল চ' গাইজ দেখাই আছোঁ আৰু বাকীখিনি ব'লক চ' গৈ আছোঁ আমাৰ ছাৰৰ কেনেকুৱা লাগিছে বা ছাৰ জানিলে ভাল আছিল বহুত ভাল লাগিছিলে বহুত ভাল লাগি আছে মানে আৰু বহুতখিনি আমি জুচ বিতৰণো কৰিলোঁ আজি চবে মিলি পেলাই তো অতি আনন্দ অনুভৱ কৰি আছোঁ আৰু যদি যাতে এনেকুৱা কৰি গৈ থাকিব পাৰোঁ আমি হয় হয় তো তুমি কি ভাবা কেনেকুৱা লাগিছে ভালেই ধুনীয়া পদক্ষেপ ভাল লাগিল ময়ো জড়িত হ'ব পাৰিলোঁ চ' ভালেই লাগিল सर की কেনেকুৱা লাগিল বঢ়িয়া লাগিল বস্তু বিলালো কেতিয়া খুলিলো কেতিয়া শেষ হ'ল গমেই নাপালো লগে লগে শেষ হৈ গ'ল ন চয়ন ভাগৰ লাগিছে বহুত বেছি মানসৰ লাগিছে তুমি কলেজ কৰি আহিছা নেকি এক্সাম আছে অ'কে আমাৰ শেষ হ'ল বাৰু তেওঁলোকৰ চলি আছে ইয়াত আমি জোতা চেণ্ডেল যি আনিছোঁ থ'ব লাগিব ইয়াৰ আগত আৰু নিব নোৱাৰি গতিকে এইখিনিত থৈ যাম আৰু 1.5 কিলোমিটাৰমান আছে চ' জোতা চেণ্ডেল যাৰ যি আছিল চব খুলিলোঁ আৰু এতিয়া আমি ওলাইছোঁ बिना जूता का जाना चाहिए लेकिन एक हमारा बंदा है वो देखिए इधर गौर से देखिए जूता नहीं खोल रहा আচ্ছা আচ্ছা মানসে খোলা নাই মানে ঠিক আছে হ'ব বোলাচোন ঝৰ্ণা এটাও দেখিছোঁ ৰ'ব ইয়াতে সেইটো সৰুকৈ আছে এটা এইফালে আমি গৈ আছোঁ ৰাস্তা চ' বন্ধুসকল আমি আহি পালোঁ ফাইনেলি এইখন আমাৰ ইয়াৰে যিখন মাৰ্কেট হয় কামাখ্যা মন্দিৰৰ কাষত সেইখন পাইছোঁ নিবৃত্তি হ'ব এতিয়া গতিকে আমি একদম সঠিক সময়ত সোমাম তাৰমানে চ' গৈ আছোঁ ছাৰ আছে পিছফালে আৰু বাকীবিলাকো আছে গৈ আছোঁ একদম বহুত খোজকাঢ়িলোঁ 7,000 ষ্টেপ তলৰ পৰা वीडियो कॉलिंग करो চ' সোমালোঁ ভিতৰত তাৰে দৃশ্যবিলাক আপোনালোকক দেখুৱাই আছোঁ আমি সেইফালে সোমাইছিলোঁ এইফালেদি আৰু এতিয়া এইফালেদি ওলাই আছোঁ
চ' বন্ধুসকল মানস আৰু মই আছোঁ ইয়াতে মানে আমি আহিলোঁ মই সেৱা কৰিলোঁ ক'ত দেখিছে আপোনালোকে আৰু সাগৰ ছাৰ তেওঁলোক আহি পোৱা নাই তেওঁলোকক ৰখি আছোঁ আমি বাকী মানস কেনেকুৱা লাগিল ভাল লাগিছে অৱস্থা বেয়া আমি একচুৱেলি আজি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ আহি পেলাই তাৰপিছত মন্দিৰ দৰ্শন কৰিলোঁ এতিয়া ওলালোঁ ফাইনেলি এতিয়া বাজিল 9:07 আৰু ভিডিঅ'টো শেষ কৰিম লাহেকৈ এতিয়া আহিলোঁ পেট পূজা কৰিব সকলো গোটেইকেইজন আছোঁ আমি লগ পালোঁ মাজতে এৰাৰি হৈছিলোঁ মাজতে হেৰাই গ'লোঁ মানে মই আৰু বেলেগ এজন ছাৰ তাৰপিছত এতিয়া গোটেইকেইজন লগালগি হ'লোঁ আৰু এতিয়া ফাইনেলি খাব আহিছোঁ ঠাইত খাই পেলাই আৰু যাওঁ আৰু চ' আমাৰ দৰ্শন কৰা হৈ গ'ল এতিয়া আমি পেট পূজা কৰিব আহিছোঁ ছাৰে ভাই কি কয় কেনে লাগিল দৰ্শন কৰি বহুত ভাল লাগিলে কিন্তু বহুত ভাগৰো লাগিলে ইমানখিনি আমি কিমান ষ্টেপছ খোজকাঢ়িছোঁ বোলে আমাৰ ষ্টেপ হৈছে 8,700 তো এতিয়া আমি জাষ্ট ওৱান ৱে 16,000 হ'ব আৰু এটা মানে ৰাউণ্ড ট্ৰিপটো বাকী আছে মানে আজি বহুত ভাল ৱৰ্কআউট হৈছে ৱৰ্কআউট হৈছে একদম ফিটনেছ হৈছে চবে আৰু মানে অৱস্থাটো বেয়া আপুনি চাবলৈ পালে চবে কষ্ট হৈছে ন কি ক'বা এনেকৈ सो खाई लो कैसा लगा ये बढ़िया बढ़िया अच्छा लगा थोड़ा कष्ट हुआ है ना कष्ट तो वैसा MI का ब्रांड एम्बेसडर वैसा कुछ खास कष्ट नहीं हुआ बट बढ़िया लगा अच्छा ही लगा हाँ बहुत अच्छा बस लगा एक चीज़ खराब लगा कि हम लोग जब निकल गए तब जाके कुछ स्पेशल इवेंट हो रहा था वहाँ अच्छा। सब पुजारी लोग उठ के प्रणाम कर रहे थे हमको साउंड वगैरह बज रहा तो वो चीज़ मिस हुई जयंत एक्सपीरियंस सेम आफ्टर बॉयज प्लेड वेल बॉयज प्लेड वेल ठीक है ऐसे बारू नहीं पूछना नहीं है খোৱা লোৱা হৈ গ'ল বৰ্তমান বাজিছে ৰাতি 10টা আৰু মানুহ এতিয়াও আছে ভালেখিনি চ' এয়াই আছিল আজিৰ অম্বুবাচী মেলাৰ স্পেচিয়েল ভিডিঅ'টো গতিকে আশা কৰোঁ আপোনালোকে চাই ভিডিঅ'টো ভাল পালে ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ শুভৰাত্ৰি